এয়া এতিয়া মই এটা কুকাৰত এনেকৈ পানী অলপ দি লৈছোঁ তাৰ পাছতে এইখন দেখিছে চালনী এখন ইয়াত সুন্দৰকৈ বহাই দিছোঁ এতিয়া কি বনাম গম পাইছেনে বাৰু এয়া বনাবলৈ লৈছোঁ মই চেৱা দিয়া জলপান এয়া হৈছে বৰা চাউল ধুনীয়াকৈ ধুই গোটেই ৰাতিটো মানে মই শুবলৈ যোৱাৰ সময়ত ৰাতি এয়া তিয়াই ৰাখিলোঁ তাৰপিছত এতিয়া ৰাতিপুৱা পুনৰ এবাৰ ভালদৰে ধুই এতিয়া মই গেছৰ ওপৰত বহাই দিলোঁ কুকাৰটো দেখিছে ইয়াত অলপ পানী দি দিছোঁ পানীখিনি এতিয়া সুন্দৰকৈ উতলিব ইয়াতে মই এইদৰে বৰা চাউলখিনি দি দিওঁ যি লওক আৰু ধুনীয়াকৈ লৈ ঘিউ বাটাৰ যি লয় লগত যি ভাল পায় গুড় লৈ ধুনীয়াকৈ এয়া জলপান পৰিৱেশন কৰে এয়া আমাৰ থলুৱা জলপান খাই খুবেই ভাল লাগে আৰু কোনে কোনে খাই ভাল পায় বা কোনে কোনে এনেদৰে বনায় জনাব দেই মই এনেদৰে বনাওঁ বহুত আচলতে বনাই থকা হয় কিন্তু মই ভিডিঅ'ত নিদিওঁ ভিডিঅ' দিয়া নহয় আচলতে কেমেৰা ধৰিবলৈ অসুবিধা বা মই ব্যস্ত থাকোঁ সেইকাৰণে এইবিলাক আচলতে ভিডিঅ' কৰিবলৈ থাকি যায় তেজ দি দিলোঁ এতিয়া এইখন দেখিছেনে একদম সমানকৈ এখন যাতে ভাপটো ওলাব নোৱাৰে তেনেকৈ এখন ঢাকোন দি দিব ঢাকোন দি ধুনীয়াকৈ ৰাখি দিব এতিয়া সিজিবলৈ দিয়া হ'ব এয়া চাইছোঁ এয়া দেখিছেনে ধুনীয়াকৈ সিজি গ'ল এয়া দেখিছেনে এয়া একেবাৰে ধুনীয়াকৈ এয়া সিজি গ'ল এতিয়া খাব পৰা হৈ গ'ল এনেদৰে আপোনালোকেও বনাই খাই চাব এয়া চাওক এয়া দেখিছেনে বাৰু এয়া এতিয়া মই এয়া ৰেডি কৰিছোঁ পূৰা গৰমে গৰমে খাবলৈ বহুত সোৱাদ হ'ব এয়া হৈছে দৈ আৰু এই জলপানকণ খোৱাৰ পিছত আৰু দিনটোলৈ চিন্তা নাই আৰু ঠিক আছে এয়া দেখিছে নহয় আজিৰ এয়া জলপান এতিয়া খাবলৈ লৈছোঁ এনেদৰে বনাই খাব বহুত ভাল লাগে